স্বাগতম জানাইছো পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ। অৰুণোদয় আঁচনিৰ ভাল খবৰ, কিয়নো ৩,০০০ টকাকৈ লাভ কৰিব আপোনালোকে আৰু নতুনকৈ ৬,০০০ পৰিয়ালক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। আৰু 11টা বৃহৎ সিদ্ধান্ত কৰিছে হিমন্ত চৰকাৰে আৰু সবিশেষ সকলোখিনি তথ্য দি দিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব আৰু যদি আমাৰ চেনেলটোত এতিয়ালৈকে নতুন হৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ৰাজ্যবাহীৰ বাবে 11টা বৃহৎ সিদ্ধান্ত হিমন্ত চৰকাৰৰ আৰু অসমৰ জনতাৰ বাবে 11টা বৃহৎ সিদ্ধান্ত লৈছে চৰকাৰে। লোকসেৱা অধিকাৰৰ বাবে বিশেষ পৰ্টেল মুকলি কৰিছে আৰু অনলাইন যোগে কৰিব পাৰিব 11টা গুৰুত্বপূৰ্ণ কাম আৰু টুইট যোগে ঘোষণা কৰিছে অসম চৰকাৰে। আৰু কি কৰিব পাৰিব কাম আপোনালোকক জনাই দি আছো। সম্পত্তিৰ নথি পত্ৰ পঞ্জীয়ন কৰিব পাৰিব, বিবাহ পঞ্জীয়ন কৰিব পাৰিব, সম্পত্তিৰ মালিকী স্বত্ব পৰিৱৰ্তন কৰিব পাৰিব আৰু ভূমিৰ ৰেকৰ্ড প্ৰমাণিত প্ৰতিলিপিও কৰিব পাৰিব। পঞ্জীভুক্ত ব্যক্তিৰ দলিলৰ প্ৰমাণিক প্ৰতিলিপি আৰু ভূমিৰ পুনৰ শ্ৰেণী বিভাজনৰ বাবে NOC আৰু স্থানান্তৰৰ বাবে অনলাইনত কৰিব পাৰিব NOC পৰিৱৰ্তন প্ৰমাণিক প্ৰতিলিপি। সবিশেষ তথ্য লাভ কৰিবলৈ আপোনালোকে যিটো ৱেবছাইট দেখিবলৈ পাইছে www.rtps.assam.gov.in লগইন কৰিও কৰিব পাৰিব এইসমূহ কাম। আৰু মুকলি কৰিছে এটা ফোন নম্বৰ আৰু ফোন নম্বৰটো আপোনালোকক জনাই দি আছো 1800345357 নম্বৰত ফোন কৰিও আপোনালোকে অধিক তথ্য জানিব পাৰিব আৰু অনলাইন যোগে কৰিব পাৰিব 11টা এই গুৰুত্বপূৰ্ণ কাম। আৰু মাই গভৰ্ণমেণ্ট পৰ্টেল যোগে এই কথা ঘোষণা কৰিছে। লোকসেৱা অধিকাৰ পৰ্টেলৰ সহায়েৰে অসম লোকসেৱা আইন 2012 চনৰ অধীনত জনসাধাৰণলৈ বিভিন্ন অনলাইন সেৱা লাভৰ সুবিধা প্ৰদান কৰিব। আৰু পৰ্টেলটো হৈছে www.rtps.assam.gov.in জৰিয়তে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কিছুমান গুৰুত্বপূৰ্ণ সেৱা লাভ কৰিব পাৰিব আপোনালোকে এতিয়াৰ পৰা। অৰুণোদয় আঁচনিৰ কাৰণে খুবেই ভাল খবৰ, কিয়নো 3 মাহৰ ভিতৰত 6,০০০ পৰিয়ালক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। পুনৰ সুবিধা দিব আবেদন কৰিবলৈ। আৰু মৰিয়নিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে আৰু মৰিয়নিবাসীৰ কাৰণে খুবেই ভাল খবৰ। পূৰ্বতে মৰিয়নিক 15,000 লোকে লাভ কৰিছিল অৰুণোদয় আঁচনিৰ সুবিধা আৰু প্ৰতিটো দৰিদ্ৰ পৰিয়ালে মাহে লাভ কৰিব 1,000 টকাকৈ আৰু প্ৰত্যেক মাহৰ 10 তাৰিখে লাভ কৰিব এই আঁচনিৰ ধন। অহা বছৰত পুনৰ বাঢ়িব অৰুণোদয় আঁচনিৰ ধন 3,000 টকালৈকে বৃদ্ধি কৰিব বুলি ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু 3 মাহৰ ভিতৰত 6,000 পৰিয়ালক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। মৰিয়নিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে। পূৰ্বতে 15,000 লোকে লাভ কৰিছিল অৰুণোদয় আঁচনিৰ সুবিধা আৰু প্ৰত্যেক মাহৰ 10 তাৰিখে আপোনালোকে 1,000 টকাকৈ লাভ কৰিব আৰু অহা বছৰত পুনৰ বাঢ়িব অৰুণোদয় আঁচনিৰ ধন আৰু 3 মাহৰ ভিতৰত 6,000 লোকক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।